নমস্কাৰ, মই কংকনাই পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আৰু থাম্বনেইলটো চাই আপোনালোকে গম পাইছে চাগে মই কিহৰ ওপৰত ভিডিঅ'টো বনাইছোঁ। আৰু মোৰ বেছি জুৱেলাৰী নাই, যিখিনি আছে মই তাকে আপোনালোকক দেখাব ওলাইছোঁ। আৰু মই বেছি নিপিন্ধোও যেনিবা, আৰু যিখিনি আছে মই তাকে দেখাব ওলাইছোঁ। তেনেহ'লে চাই থাকোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ। তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু প্ৰথমতে আৰম্ভ কৰিছে আৰু এডাল ব্লু কালাৰৰ গহনা, আৰু এইটো মোৰ বহুত প্ৰিয় কাৰণ কালাৰটো বেছি ভাল লাগে। আৰু লগতে আছে এযোৰ ফুলি, এইটো লৈছিলোঁ মই ডুগডুগিৰ পৰা, আৰু কেনেকুৱা লাগিছে আপোনালোকে। আৰু তাৰপিছত আহিছে এডাল ৰেড কালাৰ গহনা দীঘল, এডাল কমন চবেই আজিকালি পিন্ধে আৰু মোৰ ভাল লগা কাৰণে ল'লোঁ, কিন্তু এতিয়াচোন পিন্ধিবই মন নোযোৱা হ'ল। তথাপি আপোনালোকক দেখাইছোঁ বাৰু। এডাল চাওক দীঘল, ইয়াৰ লগতো ফুলি এযোৰ আছে। মই ফুলিযোৰ পিন্ধি দেখা নাই বাৰু আপোনালোকক, গহনাটোলৈকে পিন্ধি দেখাইছোঁ। আৰু এডাল চাওক ভালকৈ, মই এডাল কিনিছিলোঁ লোকেল মাৰ্কেটৰ পৰা কিনিছোঁ। নহয় মই এডাল কিনিছিলোঁ ঘৰলৈ অহা অসমীয়া গহনা বেপাৰীৰ পৰা মই কিনিছিলোঁ কেঁচা সোণৰ। আৰু এইযোৰ হৈছে ফুলিযোৰ। আৰু এডাল হৈছে মোৰ সকলোতকৈ প্ৰিয়, মই এডাল পিন্ধাই নাই আজিলৈকে, এবাৰ মানহে পিন্ধিছোঁ। আৰু চাওক এডাল মই পিন্ধি দেখাইছোঁ, এডাল বহুত ভাল লাগে। কিন্তু মোক বায়ে আনি দিছিলে, ক'ৰ পৰা আনি দিছিলে মই সোধা নাই বাৰু আজিলৈকে, কিন্তু এডাল মোৰ বহুত ভাল লাগে ইয়াৰ ইয়েৰিং। আৰু এইযোৰ হৈছে ইয়েৰিংছযোৰ, কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু তাৰপাছত আহিব এইডাল, ধুনীয়াকৈ মই পিন্ধাই নাছিলোঁ, কেনেকৈনো টানা আজা কৰি থাকোঁতে ছিগি থাকিলে পাই বৰ দুখ লাগিছে, কিন্তু উপায় নাই আৰু দেখাই দিছোঁ মই যোৰা লগাব লাগিব। আৰু এডাল হৈছে ছটা, চাওক এডাল। আৰু তাৰ লগত আছে এযোৰ ইয়েৰিংছ, চাওক। আৰু ইয়াৰ পাছত আহিব আপোনালোকক মুঠি খাৰু এযোৰ দেখাইছোঁ, চাওক। এযোৰ নহয় দেই, এপাত হয়। আৰু তাৰ লগতে মই সেই একে ডিজাইনৰ এযোৰ সৰুকৈ কিনিছিলোঁ। আৰু এযোৰ চাওক বলক আছে। মই ইমান গহনা চহনা নিপিন্ধোঁ, কিন্তু তথাপি কেতিয়াবা লাগে আৰু সেইকাৰণে কিনি পেলাই থৈ দিছোঁ। আৰু যিখিনি আছে আপোনালোকক সেইখিনিহে দেখাইছোঁ। আপোনালোকে যদি তাতে ভাল পাইছে তেনেহ'লে মোৰ ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু তাৰপাছত আহিব এডাল হৈছে ৰেড কালাৰত। আৰু এই ৰেড কালাৰৰ এডাল এইটো ডিজাইনৰ গহনা আজিকালি সকলোৱে পিন্ধে আৰু ভাল লাগে। চাদৰ মেখেলাৰ লগত পিন্ধিলেও ভাল লাগে, শাৰীৰ লগত পিন্ধিলেও ভাল লাগে। আৰু ইয়াৰ লগত ফুলিযোৰ কিন্তু বহুত বেয়া লাগে, কিবা ভাওৰে পিন্ধা টাইপৰ, সেইকাৰণে মই ফুলিযোৰ নিপিন্ধোৱে। আৰু গহনাডালকে মই বেলেগ ফুলিৰ লগত পিন্ধোঁ। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। আৰু আপোনালোকৰ যদি ভাল লাগিছে মোৰ ভিডিঅ'টো চাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব বুলি